হয় বন্ধুসকল, আমি আজি পুনৰ এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ আহিছোঁ। মই প্ৰথমে এটা শব্দ কৈ লৈ গৈছোঁ, গৰীবৰ বন্ধু। নিশ্চয় চাগে আপোনালোকৰ মনলৈ সেইগৰাকী বিশেষ ব্যক্তিৰ প্ৰতিচ্ছবি ভাহি আহিছে যে গৰীবৰ বন্ধু বিৰাজ হাজৰিকা। আৰু সেই বিশেষ গাড়ীখন আজি উপস্থিত হৈছেহি গোলাঘাট জিলাৰ মৰমী মৌজাৰ ফলঙনিত। আৰু মই সেই গাড়ীখনৰ কাষত ৰৈ আছোঁ। আৰু সেই বিশেষ গাড়ীখনৰ বাবে আচলতে আমি আজি এই স্থানত উপস্থিত হৈছোঁ। আৰু এইখনেই সেই বিশেষ গাড়ীখন য'ত এই গাড়ীখনত আচলতে সোমাই থাকে কিছু বস্তু। আৰু মই প্ৰথমে সেই বস্তুখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখিনি হৈছে সেইখিনি বস্তু য'ত আছে শিশুসকলৰ বাবে কাপোৰ আছে। আচলতে শিশুসকলৰ বাবে বহু কাপোৰ আছে, আই মাতৃসকলৰ বাবে আছে, সকলোৰে বাবে আচলতে কাপোৰ আৰু কাপোৰ। এই গাড়ীখনত কেৱল সোমাই থাকে কাপোৰ। য'ত এই গৰীবৰ বন্ধুৰ বাহনখনক লৈ আচলতে উৎসুকতা আহে। এই গৰীবৰ বন্ধুৰ এই বাহনখন য'লৈ যায় বা যি ঠাইত উপস্থিত হয় তাত আচলতে মিঠা কোলাহলেৰে মুখৰিত হৈ পৰে। মই পোনে পোনে গৰীবৰ বন্ধুৱে য'ত সামগ্ৰীসমূহ বিতৰণ কৰি আছে, বস্ত্ৰসমূহ বিতৰণ কৰি আছে, মই তালৈ গৈছোঁ। মই সেই সমগ্ৰ পৰিৱেশটো দেখুৱাই যাম। আৰু এয়া হৈছে ফলঙনিৰ বালিকা ফলঙনি হাইস্কুল আছে। সেই ফলঙনি হাইস্কুলত উপস্থিত আছোঁ। আৰু মই দেখুৱাইছোঁ শিশুসকলৰ হাতত আচলতে প্ৰত্যেকৰে হাতত একোটা বস্তু আমি দেখিবলৈ পাইছোঁ। আৰু এয়া প্ৰদান কৰিছে গৰীবৰ বন্ধু খ্যাত, দুখীয়াৰ বন্ধু খ্যাত বিৰাজ হাজৰিকা। আৰু এই কাপোৰ বেংক, ক্লথ বেংক লিখি থোৱা এই বাহনখন ইতিমধ্যে আহি আচলতে ফলঙনিত উপস্থিত হৈছে। আৰু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে বিৰাজ হাজৰিকাই তেওঁৰ যি বস্ত্ৰসমূহ আচলতে তেওঁ বস্ত্ৰসমূহ বিতৰণ কৰি আছে। মই পোনে পোনে বিৰাজ হাজৰিকাৰ কাষলৈ গৈ আছোঁ। আৰু লাহে লাহে আমি আগবাঢ়ি বিৰাজ হাজৰিকাৰ নিশ্চয়কৈ লগ পাম। আমি পোনে পোনে বিৰাজ হাজৰিকাৰ ওচৰলৈ গৈছোঁ। যদি তেখেতৰ লগত কথা পাতিব পাৰোঁ নিশ্চয়কৈ আমি তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই পোনে দেখুৱাই আছোঁ। আৰু এয়া হৈছে সেইগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিৰ এই কাপোৰ বেংক লিখি থোৱা, কাপোৰ বেংক বুলি অংকিত কৰি থোৱা গাড়ীখন য'ত ৰয় সেই ঠাইত আচলতে এনেদৰেই এইসমূহ আচলতে দুখীয়া মানুহ আছে। দুখীয়া মানুহসকল ওচৰ চাপি আহে। মই দেখুৱাই আছোঁ। আৰু এয়া হৈছে বিৰাজ হাজৰিকা। এই দৃশ্যসমূহে আচলতে নিশ্চয়কৈ এটা কথা প্ৰতিফলিত কৰে যে এতিয়াও মানৱীয়তা জীয়াই আছে। যি সময়ত 10-15 টকা পইচাৰ কাৰণে ক'ৰবাত অঘটন সংঘটিত হৈছে, তেনে সময়ত কিন্তু এইগৰাকী বিৰাজ হাজৰিকাই তেখেতৰ যি দৰমহা আছে সেই দৰমহাৰ টকাৰে আচলতে ৰাইজৰ বাবে কাম কৰি গৈছে, সামাজিক কাম। যিকোনো ৰাজনৈতিক তেওঁৰ লক্ষ্য নাই, কোনো ধৰণৰ বেলেগ লক্ষ্য নাই। তেওঁৰ লক্ষ্য এটাই যে মানুহে মানুহৰ বাবে। ভূপেন দাৰ এই গীতটোৰ আচলতে সেই ভূপেন দাৰ গীতটোৰ দৰে মানুহে মানুহৰ বাবে এই শব্দকেইটা আওৰাই হৈ গৈছে বিভিন্ন সামাজিক কাম। ক'ৰবাত যদি বিতৰণ কৰিছে বস্ত্ৰ, ক'ৰবাত কিন্তু তেওঁ দৰিদ্ৰ লোকৰ বাবে সাজি দিছে বাসগৃহ। আৰু এয়ে হৈছে বিৰাজ হাজৰিকা, সহজ সৰল বিৰাজ হাজৰিকা। মই দেখুৱাই আছোঁ বিৰাজ হাজৰিকাক। কৰ্মজীৱনৰ মাজতে তেওঁ কৰি গৈছে এইসমূহ কাম। বৰ্তমান তেওঁ আছে নুমলীগড় যি তেল শোধনাগাৰ আছে, তেল শোধনাগাৰত তেওঁ কৰ্তব্যৰত অৱস্থাত আছে। আৰু তাৰ মাজতেই তেওঁ যিকণ আজৰি সময় পায় এনেদৰেই মানুহে মানুহৰ বাবে কাম কৰি গৈছে। আৰু এয়া হৈছে বিৰাজ হাজৰিকা, মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন। যি সময়ত আচলতে মানুহে নিজৰ বাহিৰে বেলেগৰ কথা নাভাবে, সেই সময়ত কিন্তু এইগৰাকী বিৰাজ হাজৰিকাই মানুহৰ কথা ভাবিছে। আৰু সেইগৰাকীয়ে হৈছে বিৰাজ হাজৰিকা, এগৰাকী অসমীয়াই সুসন্তান। আৰু আপোনালোকে যদি জানিব বিচাৰিছে বিৰাজ হাজৰিকাৰ বিষয়ে, তেন্তে আমাৰ এই ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু যদি আমাৰ ভিডিঅ'বিলাক ভাল পাইছে বেল আইকনটো টিপি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, আমাক ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। অসম ৰিয়েলিটিৰ এই নতুন ভিডিঅ'টো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰিব। আমি বিৰাজ হাজৰিকাৰ ওচৰলৈ যাম, নিশ্চয়কৈ যাম, আপোনালোকে চাই থাকক। আমাৰ আসাম ৰিয়েলিটিৰ আপোনাক স্বাগতম জনাইছোঁ। ফলঙনিলৈ আহিছে পোনে পোনে আপোনাক সুধিব যে আপোনাৰ বৰ্তমান কেনে আছে, ঠিকে আছে আপুনি? ৰাইজৰ কাৰণে বহুত কাম কৰি আছে, আমি দেখিছোঁ। যি পাৰোঁ কৰি গৈ আছোঁ। যিহেতু আজিকালি দিনত লাখ লাখ মানুহে চাকৰিৰ কাৰণে গৈছে, তাৰ মাজত কেইজন মানুহে পায়।
আৰু তেওঁলোকৰ ওপৰত ভগৱানে মানে এটা বিশ্বাস ৰাখে যে সমাজখনৰ হৈ কিবা এটা কৰিব। আমাৰ বেছিভাগ মানুহে চাকৰি পোৱাৰ পিছত দেখা পাওঁ যে সমাজৰ লগত জড়িত নহয়, পৰিয়ালকেন্দ্ৰিক হৈ যায়। মই সেইটোৱে ক'ব বিচাৰোঁ যে সমাজখন সকলোৱে আগত চাব লাগে। সমাজখন থাকিলেহে আমাৰ পৰিয়ালটো ভাল হ'ব, সেই উদ্দেশ্য লৈ লাভ হয়। কিমান চনৰ পৰা এনেদৰে কৰি আছে? 2010 চনত চাকৰি পাইছিলোঁ, তেতিয়াৰ পৰা চলি আছে, আজীৱন চলি আছে। বৰ্তমানলৈকে এনেই আনুমানিক কিমান লোকক আপুনি এনেদৰে সহায় কৰিছে? আনুমানিক আপোনাক মই এইটো মানে প্ৰশংসা কৰিব পৰা, আপুনি নিজক প্ৰশংসা কৰিব পৰা নাই বা অহংকাৰ কৰিব পৰা নাই, আকৌ আমি জানিব বিচাৰিছোঁ, ৰাইজে জানিব বিচাৰিছোঁ আনুমানিক আৰু সকলোৱে গোটেই ভাৰতবৰ্ষতে এতিয়া বহুত হৈ গৈছে, মই হিচাপ নকৰোঁ, লাখৰ ওপৰত আৰু তথাপিও লাখৰ ওপৰত যাব। লাখৰ ওপৰত। বৰ্তমানলৈকে আপুনি 2010 চনৰ পৰা কৰি আছে বুলি ক'লে। অসুবিধা কি কি পাইছে? আপোনাৰ জীৱনত অহা প্ৰত্যাহ্বান কেনেধৰণৰ বৰ্তমানলৈ? প্ৰত্যাহ্বান দিয়া মানুহৰ সংখ্যা খুবেই কম, মই সেইখিনি কথা নাভাবোঁ। কিন্তু মোৰ যিবিলাক শুভাকাংক্ষী আছে, ছাপোৰ্টাৰ আছে, সৰু সৰু যিবিলাক দুখীয়া দৰিদ্ৰ লোক আছে, সকলোৱে মৰম চেনেহ পাই থাকোঁ। মই এই প্ৰত্যাহ্বান জনোৱা মানুহখিনিৰ কথা মই চিন্তা নকৰোঁ, বহুত নগণ্য পাওঁ। এইখিনি কৰি যাওঁতে নিশ্চয় ব্যক্তিগত জীৱনৰ বাবে কিছু সাংসাৰিক জীৱনৰ বাবে কিছু প্ৰত্যাহ্বান নিশ্চয় আহিছে, আৰ্থিক দিশতেই হওক, তেনেধৰণৰ প্ৰত্যাহ্বান দেখা নহয় আহিছে, কিন্তু মই ভাবোঁ যে মোতকৈ বহুত দুখীয়া, মোতকৈ তলত বহুত মানুহ আছে, সেইখিনিও চাব লাগিব। কাৰণ গোটেই মানুহখিনি, গোটেই অসমৰ প্ৰতিটো পৰিয়ালকে মই নিজৰ বুলি ভাবোঁ। মই কোনোবা মোৰ সন্মুখত যদি দুখত থাকে, মই সেইটো ভাল নাপাওঁ। তো মই ভাবোঁ যে মোৰ অৱস্থা সেইখিনি মানুহতকৈ কমচে কম ভালে আছে। তো ভাল আছে যিহেতু সেইখিনি মানুহকো মই চাব লাগিব, সেইখিনি মানুহকো আগুৱাই নিব লাগিব। যিহেতু আজিৰ তাৰিখত হাজিৰা কৰা মানুহৰ কেতিয়াবা 200 টকা, 150 টকা, 300 টকা, 250 টকা পায়। কিন্তু বজাৰলৈ যদি এযোৰ কাপোৰ কিনিব যাওঁ 600 টকা, 700 টকা তেনেকুৱা লাগে। তো সেই মানুহখিনি বহুত কষ্ট হয়। সেই দুখীয়া যিসকল পৰিয়াল আছে, মাক বাপেকৰ বহুত কষ্ট পায় নিজৰ ল'ৰা ছোৱালীখিনিক এতিয়া সুবিধামতে দিব নোৱাৰে। তো সেইবিলাক মনোভাৱ লৈ কাম কৰি আছোঁ আৰু। আপোনাৰ পৰিয়ালৰ বিষয়ে কিছু কথা জানিম। আপোনাৰ ঘৰত বৰ্তমান কোন কোন? মোৰ মা দেউতা আছে, মিছেছ আৰু মোৰ ছোৱালী। ছোৱালী কিমান? ছোৱালী এজনী 9 বছৰ, এজনী 2 বছৰ। দুজনী ছোৱালী পঢ়ি আছে নিশ্চয়, লগত থাকে। এতিয়া আপুনি নুমলীগড় ৰিফাইনেৰীত আছে, অঁ। কেনেকুৱা পাইছে আমাৰ যি প্ৰভামণি মৰমী মোতা গোলাঘাটৰ নুমলীগড় পৰিৱেশ কেনেকুৱা? ৰিফাইনাৰী মানে গোলাঘাট ডিষ্ট্ৰিক্টলৈ মই ৰিকুৱেষ্ট কৰিহে আহিছোঁ। মই গোলাঘাটলৈ কেতিয়াও অহা নাছিলোঁ, মোৰ চাকৰি ইয়াত নাছিল, মই কোকৰাঝাৰত আছিলোঁ। তো সেইটো সময়ত মই ৰিকুৱেষ্ট কৰি গোলাঘাটলৈ আহিছোঁ, যাতে গোলাঘাটৰ মানুহখিনিৰ কাৰণে কৰিব পাৰোঁ। মই অন ৰিকুৱেষ্ট আহিছোঁ আৰু ভাল লাগিছে এতিয়া মানুহখিনি পাব। বৰ্তমান পৰিয়াল গোলাঘাটতে আছে নিশ্চয়? গোলাঘাটত নাই, মোৰ ইমান আৰু এটা কথা সুধিব বিচাৰিম, আপুনি যিহেতু কৰ্মসংস্থাপন তাৰ মাজতে আপুনি ৰাইজৰ লগত কিছু মত বিনিময় কৰে বা বিভিন্ন ধৰণৰ কাম, সামাজিক কাম কৰি গৈছে। চাকৰিৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান পাইছে নেকি? চাকৰিৰ ক্ষেত্ৰত নাই, মই ডিউটিটো নিজে ঠিক কৰি আছোঁ। আজি এতিয়া নাইট ডিউটি কৰি আহিছোঁ, আকৌ গৈ নাইট ডিউটি কৰিম। নাইট ডিউটি কৰি বাকীবোৰে শুই আছে, মই ধৰক ৰাইজৰ কাৰণে কৰি আছোঁ। তো মানুহে ভাবে ই কেতিয়া মিলাই সময়খিনি, কিন্তু মই যিখিনি সময়ত মই আৰাম কৰিব লাগে, মই সেইখিনি সময়ত ৰাইজৰ লগত কৰোঁ। আজিও এতিয়া নাইট ডিউটি আছে, তেনেকুৱা। ভৱিষ্যত কিবা পৰিকল্পনা কি আৰু ইয়াতকৈ যাতে বেছি সমাজখনক লৈ, সমাজখনক যাতে আগুৱাই লৈ যাব পাৰোঁ, ইয়াতকৈও যাতে বেছি কাম কৰিব পাৰোঁ, সেয়াই মোৰ লক্ষ্য উদ্দেশ্য। নিশ্চয় আমি ধন্যবাদ জনাইছোঁ। আপোনাৰ অনাগত জীৱন ভাল হওক, সুখৰ হওক আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আমি সমাজৰ বাবে এনেদৰে কাম কৰি যাওক, আমিও কামনা কৰিছোঁ। আৰু আমি আছাম ৰিয়েলিটিৰ যি পৰিয়াল আছে, পৰিয়ালত আপোনাক এটা অনুৰোধ জনাইছোঁ, আমাৰ ইউটিউব চেনেলটো চাবলৈ বা আছাম ৰিয়েলিটি ন? ঠিক আছে, সকলোকে নমস্কাৰ জনাইছোঁ। আজি আছাম ৰিয়েলিটি ইউটিউব চেনেলত মই প্ৰথমবাৰ আহিছোঁ আৰু এওঁলোকতো আজি প্ৰথমবাৰ লগ পাইছোঁ। যিহেতু চিনা পৰিচয় আগৰ পৰাই আছে, কিন্তু প্ৰথমবাৰ লগ পাইছোঁ। তো মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ যাতে এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু এই চেনেলটোৰ মালিককো মই অনুৰোধ জনাইছোঁ যাতে সমাজৰ যিবিলাক পিছপৰা লোকসকল আছে, তেওঁলোকৰ সমস্যাবোৰ যাতে আগুৱাই লৈ যায় বা সমাজখনৰ যিবিলাক ভাল কাম আছে সেইবিলাক কামক যাতে আগুৱাই লৈ যাব পাৰে, সেয়া মোৰ আশা থাকিল আৰু ভৱিষ্যতলৈ শুভেচ্ছা থাকিল। আপোনালোকৰ শুভেচ্ছা থাকিল। ঠিক আছে। আৰু এয়াই আছিলে সহজ সৰল বিৰাজ হাজৰিকা, অসমৰ ভূমিপুত্ৰ, অসম সন্তান, সুসন্তান, অসমৰ সুসন্তান, অসম মাতৃৰ সুসন্তান। এয়াই আছিল বিৰাজ হাজৰিকা। আৰু বিৰাজ হাজৰিকাই ৰাইজৰ বাবে কাম কৰি গৈছে। আমিও অসমবাসীক অনুৰোধ জনাম, বিৰাজ হাজৰিকাক আশীৰ্বাদ কৰক, বিৰাজ হাজৰিকাই কৰি যাওক এনেদৰে সমাজৰ কাম। Subscribe my channel and press the bell icon to all notification.